কাহিনী কচোন মই তাৰমানে হিন্দীত কৈ আছিলো কি মানে অসমীয়াত মাৰ দিম কিমান দূৰ আছে আৰু 3 কিলোমিটাৰ একদম চিধা যাই থাকবাত যে অত ৰূপ পাতে না মোক ইমান ধুনীয়া পাহাৰ আপোনালোকে দেখি গমেই পাইছে এই ভিডিঅ'ত ইমান ধুনীয়া পাহাৰ আৰু ৰাস্তাটো ইমান ধুনীয়া ইমান ৱাটাৰফল নংষ্টইনৰ পৰা 20-30 কিলোমিটাৰ মান দূৰত অৱস্থিত যদি মই ভুল কোৱা নাই অসমীয়া বুলি তথাপিও আৰু বাহিৰত অলপ হিন্দীত সদা পাইছা যায় ফাইনেলি আমি আহি পালো ৱেনিয়া ৱাটাৰফল আৰু ৱাটাৰফল আছে ৱেনিয়া ৱাটাৰফল এই ৱাটাৰফলটোৰ দিশলৈ বহুত দিনৰ পৰা যাব খুজি আছিলোঁ আমি নংষ্টইন আৰু বহুতৰে ফটোত আমি দেখা পাই আছিলোঁ নংষ্টইনৰ সেই ধুনীয়া ফটোবিলাক ভিডিঅ'বিলাক আৰু আমি আজি সেই উপলক্ষে ওলালোঁ নংষ্টইনলৈ বুলি নংষ্টইন যাম ধুনীয়াকৈ চাম নংষ্টইনৰ সেই প্ৰাকৃতিক পৰিৱেশসমূহ লগতে আপোনালোককো দেখাবলৈ চেষ্টা কৰিম বুলি ভাবিলোঁ গতিকে বলকচোন বন্ধুসকল আমি যাই থাকোঁ নংষ্টইনলৈ বুলি আমি যোনটো ৰাস্তাৰে নংষ্টইন গৈ আছিলোঁ দুধনৈ হৈ যোনটো ৰাস্তা নংষ্টইন যায় ইমান এটা ধুনীয়া ৰাস্তা খালী প্ৰাকৃতিক সৌন্দৰ্য ৰাস্তাটোৰ দুয়োপাৰে সেউজীয়া গছ গছনি আৰু সেইখিনি সময়ত এটা গান মনত পৰি গৈছিল সেউজী সেউজী সেউজীয় সেউজী ধৰণী ধুনীয়া আপোনালোকেও যদি কেতিয়াবা ইফালে আহে নংষ্টইন ফালে আপোনালোককো আপ্লুত কৰিব এই ৰাস্তাটোৰ সৌন্দৰ্যই প্ৰাকৃতিক সৌন্দৰ্যবিলাকে গতিকে বন্ধুসকল যাই থাকোঁ বলকচোন আমি নংষ্টইনৰ ফালে এইফালে চাওক মানে সকলোৱে ফটো উঠাত ব্যস্ত মানে ফটো উঠা মানে জেগাখিনি ইমান ধুনীয়া মানে ফটো নুঠাকৈ থাকিব নোৱাৰিলে আৰু সকলোৱে ফটো উঠিলে ময়ো উঠিলোঁ কেইখনমান এইফালে চাওক ফটো পূৰা ক্লিক কৰি আছে আৰু এইফালে চাওক নাজাৰা চাওক কিমান ধুনীয়া মই আপোনালোকক কিছু জুম কৰি দেখুৱাই দিছোঁ আৰু এনেকৈ আমি আগবাঢ়ি গ'লোঁ মেঘালয়ৰ ফালে যাক কোৱা হয় মেঘৰ আলয় মেঘৰ ঘৰ অল পজিশন ইজ ওকে লাইক ক্যামেরা এসকন দেখছা গাছ লাংটিয়া পাহাড় গাছ চাছ নাই একদম লাংটিয়া লাংটিয়া পাহাড় না একবার ইফালে ইফালে চাপ জাগা আমি যাব লাগে আমাৰ ডেষ্টিনেশ্যনক লাগে নাকি জাগাবিলাক দেখি এনেকা লাগছে যে আমাৰ নৰ্থ ইষ্টত মেঘালয়ত অসমৰ নিচেই ওচৰত এনেকা জাগা আছে ইমান ধুনীয়া পাহাৰ আপোনালোকে দেখি গমেই পাইছে এই ভিডিঅ'ত ইমান ধুনীয়া পাহাৰ আৰু ৰাস্তাটো ইমান ধুনীয়াকৈ বনাই দিছে লগতে গছ গছনি চাৰিওফালে আপোনালোকে আহক আপোনালোকেও চাওক ভাল লাগব মানে গাইছ ইমানেই মানে ধুনীয়া ধুনীয়া নাজাৰা পাই আছোঁ মানে ভিডিঅ' কৰি শেষ কৰিব পৰা নাই মানে ইমান সম্ভৱ নহয় গোটাইখিনি ভিডিঅ' কৰি কিনে আপোনালোকক দেখুওৱা আপোনালোকৰ যদি চাব ইচ্ছা আছে আপোনালোকে চবেই আহিব আৰু এনেকেই লাহে লাহে বৰষুণ দিলে আৰু বৰষুণৰ মাজে মাজে আমি নংষ্টইন টাউন গৈ পালোঁ আৰু নংষ্টইন গৈ পোৱাৰ পিছত আমি ডিচাইড কৰিলোঁ যে আমি ৱেনিয়া ৱাটাৰফল যাম আৰু ৱেনিয়া ৱাটাৰফল নংষ্টইনৰ পৰা 20-30 কিলোমিটাৰমান দূৰত অৱস্থিত যদি মই ভুল কোৱা নাই আৰু আপোনালোকে গুগল মেপত ৱেনিয়া ৱাটাৰফল বুলি মাৰিলেও পাই যাব আৰু এনেকৈ লাহে লাহে আমি বৰষুণৰ মাজে মাজে নংষ্টইনৰ পৰা ৱেনিয়া ৱাটাৰফললৈ বুলি যাত্ৰা আৰম্ভ কৰিলোঁ আপোনালোকে নংষ্টইন আহিলে বহুত মেঘ দেখা পাব মেঘে একদম আৱৰি থাকে চাৰিওফালে আৰু সেইকাৰণে কোৱা হয় মেঘৰ আলয় মেঘালয় মানে কি হ'ল ইফালে একবাৰ সিফালে একবাৰ সিফালে একবাৰ ইফালে একবাৰ কৰি কৰি আমি ফাইনেলি এই জাগাখিনিত আহি পালোঁ মানে যিখিনি মানুহ মানে নংষ্টইনত আহি থাকে ভালে লাগছে জাগাতে কিন্তু আমি এটা ৱাটাৰফলত যোৱা কথা আছিল ৱাটাৰফল এটা বিচাৰি পোৱাই নাই এতিয়া মানে নেটো নাই নেট নোহোৱাৰ কাৰণে বিচাৰি পোৱা নাই বাকী এই জাগাখিনি চাওক অলপ ভাল লাগব
ऐसे मत करो ऐसे मत करो ফাইনেলি আমি গম পালো ৱাটাৰফলটা কিমান তাৰ দূৰ কাৰণে? আছে কচোন ক বিতংকে ক কি ক'ল মোৰ কাৰণে। মানে গোটেই ঘটনাখিনি কচোন মই তাৰমানে হিন্দীত কৈ আছিলো ই মানে অসমীয়াত মাৰ দিল কিমান দূৰ আছে আৰু 3 किलोमीटर एकदम सीधा जाता पड़ছে অত রুক পাতে না মোক এটা ফটো মার तुमने क्या बोला था वाटरफॉल किधर है ना कि भैया जी वाटरफॉल किधर है उसने क्या बोला অসমীয়া বুলি তথাপিও আৰু বাহিৰৰ মানুহ অলপ হিন্দীত সদা বাইছা যায় ভিডিও কল ফটো মাৰ আৰু ফাইনেলি আমি আহি পালোঁ ৱেনিয়া ৱাটাৰফল আৰু আপোনালোকে দেখিছে ইয়াতে এখন খুব ধুনীয়া ব্ৰিজ বনাই দিছে যিখন ব্ৰিজৰ পৰা আপোনালোকে ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্যবিলাক উপভোগ কৰিব পাৰে ইয়াতে ফটো উঠিব পাৰে ৰিলছ বনাব পাৰে আৰু ইয়াৰ পিছত আমি লাহেকৈ মেইন যিটো ৱাটাৰফল আছে ৱেনিয়া ৱাটাৰফল সেই ৱাটাৰফলটোৰ দিশলৈ আগবাঢ়িম গতিকে বন্ধুসকল ভিডিঅ'টো চাই থাককচোন শেষলৈকে আৰু এইটোৱেই হৈছে ৱেনিয়া ৱাটাৰফল যিটোৰ কথা মই আপোনালোকক এই ভিডিঅ'টোত কৈ আছিলোঁ খুব ডাঙৰ এটা ৱাটাৰফল খুব ধুনীয়া আৰু এয়াই হৈছে আমাৰ নৰ্থ ইষ্টৰ প্ৰকৃতিৰ সৌন্দৰ্য কেনেকুৱা লাগিলে বহুত ভোক লাগছে ভোক লাগিছে ভোক আমাৰো লাগিছে ভোক মোৰো লাগছে তামাম ভোক লাগছে সেইকাৰণে মানে ভিডিঅ' ইমান কৰিব ইচ্ছা যোৱা নাই আৰু সেনেকৈ কৰাও নাই এতিয়া জাষ্ট এইখিনি ঠাইত আহিলোঁ চাওক মানে গছবিহীন পাহাৰ কেৱল বুন দেখিছে আমাৰ ভোক লগা নাই তাৰপিছত এতিয়া যাওঁ আমাৰ ভোক লগা নাই এক কাঢ়ি থৈ আহিছে ঘৰত খোৱা নাই সমানে খাইছোঁ দুইটাৰ এক্সট্ৰা জুচ খাইছা কিন্তু এতিয়ালা ভোক নলগা নিঞ্জা টেকনিক আছে এটা মোৰ বস্তু আছে সেই বস্তুটা খালে মানে ভোক নলগা হৈছে এতিয়া দমকল মাল দিয়া ওলাই নেকি দমকল মালে নলায় এতিয়া তাৰমানে এহাকো দিছোঁ কিন্তু এহা ইমানে সুখোৱা মানুহ এহাক মানে নহ'ব এতিয়া বাকী যি নহওক আমি মানে ভিডিঅ'টা আজি ইয়াতে শেষ কৰোঁ আৰু ইমান হেৰি নকৰোঁ মানে কি বুলি ক'ম আৰু যদি আপোনালোকে নংষ্টেন আহিব খোজে দুধনৈ হৈও আহিব পাৰে পক' হৈও আহিব পাৰে মানে চব ফালেদি আহিব পাৰে গুগল মেপত মাৰি চালি হ'ল আহি থাকিব পাৰিব ৰাস্তা পূৰা ফিনফিনীয়া ৰাস্তা টেনশ্যন নাই ৰাস্তা একদম ফাৰ্ষ্ট ক্লাছ ৰাস্তা বিন্দাছ আৰু আপোনালোকে আহিব পাৰে যদি ভিডিঅ'টো চাই ভাল লাগছে লাইক শ্বেয়াৰ কমেণ্টখিনি কৰি থ'ব আৰু ছাবস্ক্ৰাইব কৰিব বাকী এতিয়া ইয়াতে এখন দুখন ফটো উঠোঁ আৰু যাওঁ আৰু বাকী নাই কি ইজনী যা বেছি ভিডিঅ' চিডিঅ' নকৰোঁ আৰু কালি ৰাতিও টোপনি মাৰা নহ'ল দে ইয়াৰে অলপ ভিডিঅ' চিডিঅ' চাই কেনে যাওঁ আৰু